কাপোৰ দোকান পাইছোঁ মানে এই ধুতি দিব লাগে, ধুতি গেঞ্জি আৰু ইনাৰৱেৰ এইবোৰ দিব লাগে, তো সেইটো কাৰণে মানে ল'বলৈ আহিছোঁ। ভালো দিন ডাঙৰ কাপোৰ দোকান আছে। আপুনি বিলিভ নকৰিব, আমাৰ অসমত এক প্লেটত 5টা দিয়ে ম'ম', 5টাত 50 টকা লয়। ইয়াতে ভাল দোকান, মানুহ খাই আছে। ইয়াতে 30 টকাত 10 পিচ দিয়ে, ভাবক। আৰু ভাল ম'ম'। মোৰ মনত আছে সৰু থাকোঁতে, মই 2003 মানত আহিছিলোঁ ইয়াতে, তেতিয়া 5 টকাত 5টা ম'ম' দিয়ে। গুড মৰ্ণিং ইণ্টাৰনেট। এতিয়া খাবলৈ ওলাইছোঁ ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি এতিয়া ঘাট যাম। মানে পেহীৰ ল'ৰা দুজন আছে, তেখেতৰ চুলি খুৰাব লাগে, নিয়ম থাকে এইবোৰ। আৰু বাহিৰত খাই আছোঁ কেলৈ, সিহঁতৰ মানে ঘৰত মানে এইবোৰ বনোৱা নহয়তো এতিয়া ধৰক সিহঁতে বইল খায়, তো সেইটো কাৰণে মানে সিহঁতে কৈছে তো তহঁতে বাহিৰত খাই ল বুলি। কেলৈ আমাৰ এইবোৰতো খাবলৈ অলপ অসুবিধা পাবি তহঁতে বইল চইল, আৰু সেইটো বুলি আৰু মানে ওলাই আহিছোঁ আৰু বাহিৰত খাবলৈ। এতিয়া ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে, তাতে যাওঁ খাই আহোগৈ এতিয়া কিবা ৰুটি চুটি। এতিয়ালৈকে ইয়াতে চেণ্টাৰ খালী, এটা ভিৰ নাই। দোকান খোলাই নাই এতিয়ালৈকে, কিন্তু ইয়াতে ৰাতি দেৰিলৈকে দোকান খোলা থাকে। আমাৰ বিশ্বনাথ চাৰিআলিতো 8টাতে চব দোকান চোকান বন্ধ হৈ যায়। ইয়াতে মই কালি 10টালৈকে দোকান খোলা পাইছোঁ। এই ৰখি আছে একদম খাবলৈ। ক'ত খাবা? ইয়াতে খাওঁ, চাওঁ কি পাই খাবলৈ। ইয়াতে গৰম পুৰি বনাইছে একদম, খাবলৈ ভাল হ'ব চাগে। কি খাবা? পুৰি কি খাবা? পুৰি বনাইছে, পুৰি খাওঁ ন। ঠিক আছে। এতিয়া পেহীৰ দুজন ল'ৰা আছে, সিহঁতে মানে মূৰ ঘূৰাবলৈ আহিছে ইয়াতে, তো ইয়াতে ঘূৰাব এতিয়া চুলি। এই জেগাখন হয় ধুবিজৰা বুলি, হেমেলটনত। ইয়াতে চব নিয়ম চিয়ম হয়, নিয়ম কৰিছে এতিয়া। ইয়াতে নিয়ম হয়। ইয়াতে চাগে ইয়াতে গা চা ধুব লাগিব, ইয়াতে নাই পিনে পানী চাফাই আছে। গা চা ধুই লোৱা তুমি, হা? ধুনীয়া লাগিছে ন? ৰাউজদা এনে গা ধোৱা নাই, 10 দিন হৈ গ'ল। জুপিয়াই দিয়া। পানী চাফা, কিন্তু পানী চাফা হয় একদম। আমি বাইকত আহিলোঁ, এই লোকেশ্যন চাই সিহঁতৰ লোকেশ্যন পঠাই দিছিলে। ব্ৰেকফাষ্ট কৰি আছিলোঁ ন, ব্ৰেকফাষ্ট কৰি তাৰপিছত সিহঁতে লোকেশ্যন পঠালে, সিহঁতে আহিলোঁ আৰু। সিহঁতে টাৱেল আনিবলৈ পাহৰিছিলে, গা ধুব ন, সিহঁতে মুচিব কি দি, তাৰপিছত আমাক ফোন কৰিলে, আমি লোকেশ্যন চাই আহিলোঁ আৰু ইয়াতে। এখন মন্দিৰ যা সোমাই যোৱা ভিতৰত। ইয়াতে হাইড এণ্ড চিক খেলিবলৈ মজা লাগিব, সোমাই ইটো সোমাবলৈ ইটো ওলাবলৈ। অঁ
এতিয়া পূৰা চুলি খুৰাই দিব তাৰ। এই দাদা হয় মোৰ, পাপলু বুলি মাতো তাক। এতিয়া তাক সুধিলোঁ এতিয়া চুলি কাটিছোঁ নাই আগতে এনেকুৱা, নাই কটা বোলে, এতিয়াই ফাৰ্ষ্ট টাইম কাটি আছে। হৈ গ'ল তাৰ কটা। এই পানী ইমান চাফা, সেইকাৰণে ভাবিলোঁ অলপ বহি দিওঁ ইয়াতে। এই ভৰি সোমাই দিছোঁ আৰু পানীত, পানী চাফা হয়। এই তাৰ লগত কথা পাতি আছিলোঁ, মানে কি হয় লাইফত চব আনপ্ৰেডিক্টেবল হয়। 15 দিনমান আগতে মই ক'ত আছিলোঁ, আকৌ তাৰ লগতে কথা পাতোঁতে মানে সৰু ভাইটি আছে যে তাৰ লগত কথা পাতোঁতে এই কৈ আছিলে মানে 15 দিন আগতে ক'ত আছিলা, আজি আকৌ মই ভবাই নাছিলোঁ আজি ইয়াতে আহিবা বুলি। লাইফ মই তাক ক'লোঁ চব আনপ্ৰেডিক্টেবল, কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। জীৱন যেইকেইদিনা আছে সেইকেইদিনা আৰু ভালকৈ থাকিব লাগে। টেনশ্যন বেছি লৈ লাভ নাই। যেতিয়া আমি দেহা এৰি যাম তেতিয়া চব এৰি যাব লাগিব। আনকি পকেটত যদি 50 পইচা থাকে সেইটোও লৈ ল'ব। আর কোন দিকে আছো তুই ওদিকে ডুব দিলে কানে ঢুকবে। এতিয়া আপোনাৰ নিয়ম হ'ল ইয়াতে তিল দান কৰিলে আৰু অৰ্ধ শ্ৰাদ্ধ বুলি কয়, সেইটো হ'ল। মই পেহা আছিলে, এতিয়া য'তে থাকক ভালকৈ থাকক। 76 ইয়াৰ্ছমান হৈছিলে তেখেতৰ। নিয়ম হ'ল চব এতিয়া।